নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এগ্ৰিকালচাৰ এণ্ড ফাৰ্মিং চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম নেফাৰ প্ৰেচিডেণ্ট শ্ৰী মনোজ কুমাৰ বসুমতাৰী ছাৰৰ ফাৰ্মখন। এয়া দেখিবলৈ পাইছে আপোনালোকে সকলোৱে দেখিছে। এয়া মনোজ কুমাৰ বসুমতাৰী ছাৰৰ পুৰণা ফাৰ্ম। এয়া সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে যেহেতু তেখেতৰ ফাৰ্মত সম্পূৰ্ণ বায়'চিকিউৰিটি মেইনটেইন কৰে, সেয়েহে আমাক ফাৰ্মৰ ভিতৰখনলৈ সোমাব দিয়া নাই। তথাপি তেখেতে এনেকুৱাকৈ চাংঘৰ বনাইছে। এই চাংঘৰৰ পৰাই মই আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক আপোনালোকে, আজি কাৰেণ্ট নাছিলে, সেয়েহে ফাৰ্মখন চাফা কৰিব পৰা নাই বুলি তেখেতসকলে জনাইছে। কিছু লেতেৰা হৈ আছে পৰিৱেশটো। মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে তেখেতৰ নতুনকৈ সজা ফাৰ্ম। এইবিলাক হৈছে তেখেত ফেৰৱেইং ইউনিট। সুন্দৰকৈ ক্ৰিপ বক্স বনাই দিছে। আপোনালোকে এনেকুৱাকৈ ক্ৰিপ বক্স বনাই দিব পাৰে, তেতিয়া মাকৰ পৰা পোৱালিবিলাক হেঁচা খাই মৃত্যুমুখত পৰাৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। দেখিবলৈ পাইছে আপোনালোকে চেষ্টা কৰিছোঁ। মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক, এয়া হেমশ্বেয়াৰ আৰু ইয়ৰ্কশ্বেয়াৰৰ ক্ৰছবিট। এয়াও পিয়ৰ ইয়ৰ্কশ্বেয়াৰ বৰ হয়। এয়া হেমশ্বেয়াৰ আৰু ইয়ৰ্কশ্বেয়াৰ একেলগে ৰাখিছে। আপোনালোক যিখিনি পাৰে মই সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হেমশ্বেয়াৰ ইয়ৰ্কশ্বেয়াৰ ক্ৰছবিট। কি সুন্দৰ চেহেৰা আপোনালোকে দেখিবলৈ পাইছে। আৰু আপোনালোকে হয়তো সকলোৱে জ্ঞাত যে তেখেতে চেম্পেটিক্স ফুড নামেৰে প্ৰাইভেট লিমিটেড খুলি গাহৰি নতুনকৈ শিকিব খোজা গাহৰি পালকসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে, ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে। হয়তো আপোনালোকে সকলো জ্ঞাত। যদি আপোনালোকেও গাহৰি পালনৰ ওপৰত প্ৰশিক্ষণ ল'ব বিচাৰে, তেতিয়াহ'লে তেখেতক যোগাযোগ কৰি প্ৰশিক্ষণ ল'ব পাৰে। তেখেতে লকডাউনৰ কাৰণে ক'ভিড-19ৰ কাৰণে তেখেতে কেইবা মাহ ধৰি প্ৰশিক্ষণ দিব পৰা নাই। অৱশ্যে এতিয়া আকৌ অহা নেক্সট মান্থৰ পৰা তেখেতে ট্ৰেইনিং আৰম্ভ কৰিম বুলি আমাক জনাইছে। ট্ৰেইনিং ষ্টাৰ্ট কৰিম বুলি জনাইছে। যদি আপোনালোকে ইচ্ছুক তেতিয়াহ'লে নিশ্চয় যাব পাৰিব। তেখেতৰ এড্ৰেছটো হ'ল তেজপুৰ কৰামাৰী। আপোনালোকে যদি ওপৰত প্ৰশিক্ষণ ল'ব বিচাৰে তেতিয়াহ'লে তেখেতক কণ্টেক্ট কৰি প্ৰশিক্ষণ ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আমার মানে জায়গা নাই एक्चुअली মেকিং করার জন্য আমি সাবস্ক্রাইব করে কিন্তু যেখানে এটা উপায় নেই। এখানে আমার ওরাও লাইক
Sadio pero así ¿no?